ফ্ৰেণ্ড যোৱাকালি আমি বজাৰ গৈছিলোঁ মা আৰু মই আৰু কি কি আনিছোঁ আপোনালোকক দেখা হোৱা নাই আৰু এতিয়া দেখাম তো বলক মোৰ লগত বলক আৰু ফ্ৰেণ্ড আজি বহুত বৰষুণ দি আছে পুৱাৰ পৰা চাওক ভিজা ভিজা হৈ আছে চব আৰু এইজোপা আমাৰ টিকলিৰ জন্মদিনত ৰোৱা গোলাপ ফুল তাই 4 বছৰ হাতে ৰুইছিলে ইমান মৰম লাগিছে ফ্ৰেণ্ড গাইজ যোৱাকালি মাৰ লগত বজাৰত গৈছিলোঁ আৰু কি কি কিনিছোঁ আপোনালোকক দেখুওৱা নহ'ল যিহেতু অলপ দেৰিও হ'ল প্ৰথম আমি কিনিলোঁ ৰিলায়েন্স ট্ৰেণ্ডৰ পৰা এইটো চাৰ্ট কিনিছোঁ প্ৰথম তাৰপিছত কিনিছোঁ এখন গামোচা কিনিছোঁ আনাকাটা গামোচা চাওক আৰু লগতে কিনিছোঁ এটা গেঞ্জি আৰু আমি এইখিনি বিহুৱান কাক দিম আপোনালোকক এতিয়া নকওঁ পিছত কম মই ঠিক আছে আৰু লগতে মোৰ ভ্লগটো ইয়াতে এণ্ড কৰিলোঁ আশা কৰিছোঁ আপোনালোক সকলোৱে মোৰ ভ্লগটো চাই ভাল পাব